বিষয় বাসনাই দক্ষ বনোৱা মানুহৰ কাহিনী আপুনি শুনিছে। আপোনাৰ চকুৰ সন্মুখতো হয়তো তেনেকুৱা অজস্ৰ উদাহৰণ আছে বা থাকিব পাৰে। বিষয় বাসনাৰ বাবেই দক্ষ আঙ্গুলিমাল এদিন দক্ষ হৈছিল, কিন্তু সেই আঙ্গুলিমালৰ এদিন শুধৰণিও হৈছিল। বুদ্ধৰ দৰ্শনে আঙ্গুলিমালক দক্ষৰ পৰা পুনৰ মানুহৰ শাৰীলৈ লৈ আনিছিল। কিন্তু আজি আমি ক'বলৈ ওলাইছোঁ এনে এজন যুৱকৰ কথা, যিজন যুৱকক ড্ৰাগছে দক্ষ হ'বলৈ বাধ্য কৰাইছিল। যোৰহাট পুলিবৰৰ ভাটেমৰা গাঁৱৰ অম্লানজ্যোতি বৰা এদিন ড্ৰাগছৰ কবলত পৰি পৰিণত হৈছিল দক্ষত। ড্ৰাগছৰ জোৰা মাৰিবলৈ আক্ৰমণ কৰিছিল পথচাৰীকো। ৰুজু হৈছিল অম্লানৰ বিৰুদ্ধে গোচৰ। থানালৈ যাবলগীয়া হৈছিল একাধিকবাৰ। সেইজন অম্লানেই পৰৱৰ্তী সময়ত নিজক সংশোধন কৰে, নিজকে সলনি কৰি ঘূৰি আহে আগৰ জীৱনলৈ। ড্ৰাগছৰ জালৰ পৰা মুকলি হৈ অহাৰ পিছত অম্লানে আৰম্ভ কৰিছে এক নিচামুক্ত কেন্দ্ৰ অৰ্থাৎ ৰিহেবিলিটেশ্যন চেণ্টাৰ। বেক টু লাইফ শীৰ্ষক এই নতুন অনুষ্ঠানটোৰ যোগেদি সংশোধনৰ বাট দেখুৱাব খুজিছে ড্ৰাগছৰ কবলত পৰি জীৱনৰ ৰং হেৰুওৱা যুৱক যুৱতীক। বেক টু লাইফে এতিয়ালৈকে 50ৰো অধিক ড্ৰাগছ আসক্ত যুৱক যুৱতীৰ পুনৰ জীৱন ঘূৰাই দিছে, হাঁহি বিৰিঙাইছে বহু অভিভাৱকৰ মুখত। হয়, মই দীপেন বৰাই নিউজ আপডেটৰ সকলো দৰ্শকলৈ মই স্বাগতম জনাইছোঁ। আজি মই এজন বিশেষ ব্যক্তিৰ ওচৰত আজি আমি উপস্থিত হৈছোঁ আৰু সেই ব্যক্তিজনৰ সবিশেষ আপোনালোকে এই নিউজ আপডেটৰ সবিশেষ জানিব আৰু আমি প্ৰথমতে তেখেতৰ পৰিচয়টো জানিবলৈ আমি চেষ্টা কৰিম। আপোনাৰ নামটো আৰু আপোনাৰ পৰিচয়টো। নমস্কাৰ, মোৰ নাম আপোনাৰ অম্লানজ্যোতি বৰা। মই বেক টু লাইফ ফাউণ্ডেশ্যনৰ আপোনাৰ ডাইৰেক্টৰ হয়। মই এতিয়া নিজাববীয়াকৈ আপোনাৰ এই অনুষ্ঠানটো এখন ৰিহেব চেণ্টাৰ চলাই আছোঁ। আপোনাৰ ঘৰ ক'ত আৰু আপোনাৰ শিক্ষাগত অৰ্হতা সম্পূৰ্ণ পৰিচয়টো যদি নিউজ আপডেটৰ দৰ্শকসকলক কৈ দিয়ে তেতিয়া জনাত ভাল হ'ব। মোৰ ঘৰ আপোনাৰ যোৰহাট পুলিবৰ ভাটেমৰা গাঁও আৰু মই আপোনাৰ স্কুলিং কৰিছোঁ KVRL। তাৰপিছত মই আপোনাৰ ডিপ্ল'মা ইন মেকানিকেলত মই গুৱাহাটী আছাম ইনষ্টিটিউট অফ টেকন'লজিৰ পৰা আপোনাৰ ইঞ্জিনিয়াৰিং পাছ আউট কৰিলোঁ। তাৰপিছতে ইমানখিনি। আমি বিশেষ এটা কথা আমি আপোনাৰ পৰা অম্লানজ্যোতি বৰাৰ পৰা জানিব বিচাৰিম যে যিহেতু মানুহৰ জীৱনলৈ এক পৰিৱৰ্তন আহে আৰু ঠিক তেনেকুৱা মানে ৰত্নাকৰো বাল্মীকিলৈ পৰিণত হৈছিলে, ঠিক তেনেকুৱা আমাৰ হাতত যিমানখিনি তথ্য আহি পৰিছে, অম্লানজ্যোতি বৰা এটা সময়ত যেতিয়া হাই ছেকেণ্ডেৰী অৱস্থাত তেতিয়া সকলো সুৰাসক্তত আসক্ত হৈছিলে। কথাটো কিমান সঁচা? নাই, এইটো একদম 100% সঁচা কথা। মই সকলো নিচা দ্ৰব্য তেতিয়া ধাৰণ কৰি মানে নিজে লৈছিলোঁ। এটা এটাকৈ বস্তুখিনি বাঢ়ি লাষ্টত মই ড্ৰাগছটো ইউজ কৰিলোঁ। এইটো সঁচা কথা। এনেকুৱা এটা পৰ্যায়লৈ আপুনি গুচি গৈছিল, আমাৰ হাতত যিমানটো তথ্য আহি পৰিছে এইটো সঁচা মিছা অম্লানজ্যোতি বৰাৰ মুখে নিজেই আপুনি উচ্চাৰণ কৰিব। এনেকুৱা এটা আপুনি পৰ্যায়লৈ গুচি গৈছিলে, আপুনি দস্যুৰ দৰে, আপুনি মানে ডকাইতিৰ দৰে, হিংস জন্তুৰ দৰে আপুনি হিংসক হৈ যাবলৈ চেষ্টা কৰিছিলে বুলি আমাৰ হাতত তথ্য আহিছে। কিমান দূৰ সঁচা? নাই, এইটো একদম সঁচা কথা। মই এই ড্ৰাগছটোৰ লগত লাগি মোৰ আপোনাৰ বহুতখিনি পুলিচ কেছো হৈ গৈছিলে আৰু এই ড্ৰাগছৰ লগত লাগি মই আপোনাৰ থানালৈ হওক, পুলিচ কেছ হওক, এনেকুৱা কোৰ্ট কাছাৰী কেছ হওক, এইটো কাৰণে মোৰ হৈ গৈছিলে। সেইটো টাইমত হয়, মই এইটো মানি লওঁ। সেই টাইমত মই বেলেগ এটা দস্যু টাইপ বা বেয়া মানুহ এটা হৈ গৈছোঁ। পৰৱৰ্তী পৰ্যায়ত আমিও জানিবলৈ চেষ্টা কৰিম। কিন্তু এটা কথা আমি প্ৰথমতে সুধিলোঁ যে এনেকুৱা এজন আমি শুনিছোঁ যে ৰত্নাকৰ বাল্মীকি হোৱা শুনিছোঁ, কিন্তু অম্লানজ্যোতি বৰা এনেকুৱা এটা অৱস্থাৰ পৰা আহি পেলাই এতিয়া আপুনি নিজে এখন যি নিচামুক্ত এটা প্ৰতিষ্ঠান গঢ়ি তুলিছে, কেনেধৰণৰ আপোনাৰ ভাৱধাৰণা আহিল, কেনেধৰণৰ আপুনি এই যি মানসিক শক্তিটো পুনৰাবৃত্তি ঘূৰাই আহিলে, কি ক'ব এই ক্ষেত্ৰত? হয়, চাওক, যিয়ে নহওক মই এজন বেয়া আছিলোঁ বা মই এনেকুৱা নিচাত পৰিছিলোঁ। কাৰণ মই আপোনাৰ এটা ভাল ফেমিলিৰ পৰাই বিলং কৰোঁ। মোৰ দেউতাই আপোনাৰ ONGCত জব কৰে। তো আমাক সৰুৰে পৰা আমি মানে ইমান বেয়া নাছিলোঁ। একচুৱেলি আমি মানে এটা বেয়া জেগা এটাৰ পৰা সেইকাৰণে আমাক সৰুৰে পৰা ভালেই শিকাইছিলে। কিন্তু কি হ'ল, লগ সংগ পৰি নিচাত পৰি কিছুমান মানুহে ভুল ৰাস্তা দেখালে আৰু সেই টাইমত নিজেও সৰু আছিলোঁ, বুজি পোৱা নাছিলোঁ কোনটো ভাল কোনটো বেয়া। তো নিচাত সোমাই কিছুমান অভাৱৰ কাৰণে বেয়া কামো কৰিবলগীয়া হ'ল। তো সেই বেয়া কামত লিপ্ত হৈ পিছত নিজে যেতিয়া অনুভৱ কৰিলোঁ যে মই যি কৰি আছোঁ চব ভুল, তো তেতিয়া এজন মোৰ লগৰ বন্ধুৱে ৰিহেব চেণ্টাৰৰ কথা ক'লে। তো ফাৰ্ষ্ট মই নিজে ট্ৰিটমেণ্ট কৰিলোঁ। মই আপোনাৰ 6 মান্থ তাত ট্ৰিটমেণ্ট কৰি তাৰপিছত মই তাত ট্ৰেইনিং ল'লোঁ। তাত মই 1 year মান ছাৰ্ভিচ দিলোঁ। তো
ছাৰ্ভিচ দি মই চিন্তা কৰিলোঁ তেতিয়া আমাৰ যোৰহাটত আপোনাৰ ৰিহেবিলিটেশ্যন চেণ্টাৰ নাছিলে চ' আমি ভাবিলোঁ যে মই যেনেকৈ নিচাটোৰ পৰা ওলাই মোৰ ঘৰৰ মানুহ আজি শান্তিত আছে আৰু যদি 10টা ল'ৰাক ভাল কৰিব পাৰোঁ তেতিয়া মানে এইটো এটা ভাল ষ্টেপ হ'ব আমাৰ ছ'চাইটিখনৰ কাৰণে আৰু এতিয়া যোৰহাটখন এনেকুৱা হৈছে মানে পূৰা হটস্পট হৈ গৈছে ড্ৰাগ আসক্ত আপোনাৰ 14 বছৰ 13 বছৰীয়া ল'ৰাও ড্ৰাগছ খায় আৰু একদম গেলামালৰ দোকানত যেনেকৈ আলু পিঁয়াজ পায় যোৰহাটত আপুনি যোন পিনেকৈ যায় ড্ৰাগছ তেনেকৈ এভেইলেবল আছে চ' সেইটো কাৰণে এটা ষ্টেপ ল'লোঁ যে আমাৰ যিখিনি নৱপ্ৰজন্ম আছে আমি যেনেকৈ বেয়া হৈ গ'লোঁ আমি বেয়া এটা দিশ বাচিবলগীয়া হৈছিল আপোনাৰ সন্তানটোক যাতে আগন্তুক জীৱনটো উদ্ধাৰ কৰি কেনেকৈ আপোনাৰ জীৱনটোক বচাব পাৰে আপোনাৰ সন্তানটোক বচাব পাৰে তেখেতৰ সৈতে যোগাযোগ কৰিব আৰু এটা কথা ঠিক যে মানুহৰ মানসিকতাটো যদি আমি অকণমান সলনি কৰোঁ তেতিয়াহ'লে এজন মানুহ এটা বেয়া অৱস্থা পৰা ভাল অৱস্থালৈ আহিব পাৰে তাৰ আজি উদাহৰণ আমি দেখুৱাব বিচাৰিছিলোঁ যে এই অম্লানজ্যোতি বৰাই যেতিয়া হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলে তেতিয়া আমি যিটো আজি তেখেতে নিজ স্বমুখে তেখেতে স্বীকাৰ কৰিছে যে তেখেতে ড্ৰাগছৰ লগতে যিমানখিনি নিচামুক্ত দ্ৰব্য আছিলে সকলো সেৱন কৰিছিলে কিন্তু এটা সময়ত তেখেতৰ এজন ভ্ৰাম্যমান ঘৰৰ তেখেত ব্যক্তি আছিলে সেই ব্যক্তি থকাৰ পাছতো তেখেতে ঘৰৰ পৰা সা সম্পত্তি চুৰি কৰি নি পেলাই বা নিজৰ দেউতাকৰ টকা নি পেলাইও ড্ৰাগছ আসক্ত হৈ পেলাই তেখেতে বহুতো গুণ্ডামীৰ দৰে বহুতো সমাজখনক মানে এটা দিশত শেষ পৰ্যায়লৈ নিবলৈ চেষ্টা কৰিছিলে কিন্তু তাৰপিছত তেখেতৰ বিবেক বুদ্ধি মানে ঘূৰি আহি পেলাই আজি নিজেই ভাল হৈ এনেকুৱা ৰিহেব চেণ্টাৰত থকাৰ পাছত নিচামুক্ত চেণ্টাৰত থকাৰ পাছতে তেখেতে জ্ঞান ঘূৰি অহাৰ পাছত তেখেতে এটা চিন্তা কৰিলে যে ভৱিষ্যত প্ৰজন্মক কেনেদৰে আমি লৈ আহিব পাৰিম কেনেকৈ ভৱিষ্যত প্ৰজন্মক আমি ধ্বংস পথলৈ ঠেলি নিদি কেনেকৈ তেখেতক আমি জীৱনটো আঁকোৱালি লৈ আহিব পাৰিম তেখেতে চিন্তা চৰ্চা কৰি পেলাই তেখেতে আজি এই অনুষ্ঠানটো তেখেতে গ্ৰহ দি উঠিছে আৰু গতিকে পৰৱৰ্তী পৰ্যায়ত তেখেতৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত হওক তাৰ বাবে আমি কামনা কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত যাতে তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু তেখেতে যাতে ভৱিষ্যতৰ পৰিকল্পনা আৰু আগবঢ়াই লৈ গৈ সমাজখনক যাতে এনেদৰে ভাল কামৰ কাৰণে আগবঢ়াই লৈ যায় তাৰ কাৰণে আমিও আমাৰ নিউজ আপডেটৰ দৰ্শকৰ ফালৰ পৰাও আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ